অসমৰ দৰ্শকসকলক দিবলৈ লৈছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত পুনৰ বৃদ্ধি পাইছে কৰোণা আক্ৰান্তৰ সংখ্যা। শেহতীয়া খবৰ অনুসৰি মুঠ 210 জনৰ দেহলৈ বিয়পি পৰিছে এই মাৰাত্মক COVID-19। আমি টু নিউজ অসমৰ দৰ্শকসকলক জনাওঁ যে ডিব্ৰুগড়ৰ প্ৰথমজন ক'ভিড আক্ৰান্ত ব্যক্তি ধৰা পৰিছে। ব্যক্তিজন ডিব্ৰুগড়ৰ লেজাই পথাৰ মিৰি গাঁৱৰ বুলি জানিব পৰা গৈছে। আমি দৰ্শকসকলক জনাওঁ যে ব্যক্তিজনৰ নাম ইন্দেশ্বৰ মিলি। তেখেতে তামিলনাডুৰ পৰা আহি ডিব্ৰুগড়ৰ দেৱিকা হোটেলত কোৱাৰেণ্টাইনত আছিলহি। আমি আকৌ এবাৰ দৰ্শকসকলক জনাওঁ যে ডিব্ৰুগড়ৰ প্ৰথমজন ক'ভিড আক্ৰান্ত ব্যক্তি ইতিমধ্যে ধৰা পৰিছে। ডিব্ৰুগড়ৰ পৰা বিকাশ ৰিপৰ্ট টু নিউজ অসম।